हेलो एभ्रिवान की खबर सकलोरे आज पुनरबार मोर चेनेलटोলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বহুত দিন ধৰে ভিডিও দিব পৰা নাছিলো, বিশেষকৈ এইকেইদিন বহুত গৰম পৰিছে, সেই কাৰণে ভাবিলো ভিডিও বিলাক মানে ভবা নাই এনেদৰে মানে দিনবিলাক গৈ আছে, এদিনা ভিডিও দিম ইদিনা ভিডিও দিম আৰু বিশেষ একো কাৰণ নাথাকিলে ভিডিও বনোৱাও নহয়। সেই কাৰণে আজি ভাবিলো মানে আমাৰ যেহেতু আমাৰ মানে আঞ্চলিক ভিত্তিত আমাৰ গাঁৱৰ যি নামঘৰ ভাগ আছে সেই নামঘৰত আমাৰ ভাগৱত মানে অখণ্ড ভাগৱত পাতিছে, সেইবাবে তাত যাবলৈ বুলি লাইছো। আৰু বিশেষকৈ 3 দিনীয়া কাৰ্যসূচীৰে পাতিছিলে, 2 দিন গ'ল, যিহেতু আজি শেষৰ দিনা সেইকাৰণে নামঘৰলৈ বুলি এনেদৰে চাদৰ মেখেলা ড্ৰেছত ওলালো। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু নামঘৰলৈ যোৱা মানে বিশেষ কালি দ্বিতীয় দিনা মই যাব নোৱাৰিলোঁ, কলেজ মানে মোৰ এক্সাম পাইছেহি, কাইলৈৰ পৰা মোৰ এক্সাম ইফালে, সেইকাৰণে ভাবিছোঁ আজি যি নহওক যি হওক নামঘৰৰ পৰা এপাক আহোঁগৈ, সেইকাৰণে এনেদৰে ওলালোঁ। আৰু লগতে মোক নিবলৈও আহিছে মানে লগৰ গাঁৱৰ ছোৱালীসকলে, তাকে মানে কৈছে আৰু সকলোৱে নাম এভাগ দিবৰ কাৰণে মানে জোৰ কৰিছে, তাকে কি হয় নামঘৰত গৈ পাই লওঁগৈ। আপোনালোকে সকলোৱে শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু সকলো ভালেই থাকক। ইমান ৰ'দত এতিয়া আমি আহি আছোঁ সকলোৱে মানে পিছত এজনী আৰু বাকী লগত দুজনী, কিবা এটা কৈ দে খাই কিবা এটা খবৰ কেনে তেনেকৈ নকবি। আমি বৰ্তমান এতিয়া নামঘৰলৈ আহি আছোঁ, পোৱাগৈ নাই আৰু ইমান ৰ'দ দিছে নহয়, ছাতি এটা আনিব লাগিছিলে কিন্তু মন নগ'ল আৰু আনিবলৈ। পামগৈ, বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, কি বুলি ক'ম এতিয়া, কিমান ঘৰ পাৰ হ'ব লাগে, 10 ঘৰমান পাৰ হ'লে পাই যায়। এতিয়া আমি ৰাস্তাইদি আহি আছোঁ আৰু নামঘৰ পালে আপোনালোকক দেখুৱাম। বাকী ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। আৰু এয়া আপোনালোকে দেখিছেই, আৰু মোৰ লগত আছে মোৰ খুৰী ছোৱালীজনী। মই ইতিমধ্যে নামঘৰত আহি পাইছোঁহি, আহি পায়েই তাইক দেখা পালোঁ, সেইকাৰণে ভাবিলোঁ একোলা লৈ দিওঁ। আৰু সেইবাবে তাইক মই আহি বহিয়ে মানে মোৰ ওচৰতে খুৰী বহি আছিলে, খুৰীৰ পৰা থাপ মাৰি লৈ মোৰ কোচত বহালোহি। পূৰা দেখিছে নহয় কিমান পূৰা তাইৰ ধেমালিবিলাক, পূৰা ধুনীয়াকৈ খেলি আছে। আৰু বিশেষকৈ তাই ইমান আমনি নাই, যোনে মাতে সকলোলৈকে যায় মানে কোচত, সেইকাৰণে বহুত ভাল, ইমান আমনি নকৰে মাকক। আৰু তাই বুজিও পায় বহুত ইমান সৰুতে। ইয়াৰ পাছতেই আপোনালোকে হয়তো দেখিছেই নামঘৰত আইসকলে নাম লৈছে, নাম মানে দিহানাম লৈছে। আজি বিশেষকৈ মূল সভা আছিলে, একেবাৰে শেষৰ দিনা, সেইকাৰণে এই মূল সভাতে এনেদৰে মানে আমাৰ ওচৰৰ যিকেইখন গাঁও আছে মানে গাঁওকেইখনৰ পৰা তেওঁলোক আহিছে, গোপিনীসকলে আহি এনেদৰে দিহানাম পৰিৱেশন কৰিছে নামঘৰত। আৰু বিশেষকৈ মই মিউট কৰি দিলোঁ চাউণ্ডটো, পূৰা মাইক বাজি আছিলে, সেইকাৰণে হয়তো শুনিলে কপিৰাইট হয়তো লাগি যাব পাৰে, সেইকাৰণে চাউণ্ডটো অফ কৰি দিলোঁ। আৰু কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব, গোপিনীসকলে এনেদৰে নাম পৰিৱেশন কৰিছে। ইয়াৰ পাছতে অলপমান ভাগৰ লগা বাবে বাহিৰত অলপ ভাইটিয়ে আমনি কৰি আছিলে বাবে বাহিৰত নামঘৰৰ বাহিৰলৈ আহিলোঁ। এনেদৰে আহি পেলাই অলপমান বতাহ ল'লোঁ। ভিতৰতো বহুত ভাল লাগিলে, সকলোৱে ভাষণ দিছে, তেওঁলোকৰ ভাষণ শুনি। গৰমত দেখিছেনে একেবাৰে ঘামি জামি অৱস্থা বেয়া, সেইকাৰণে এয়া কেমেৰাটোকে ঘূৰাই আছোঁ। আৰু বাকী এতিয়া আমাৰ হৈছে সামৰণি পৰ্ব। আপোনালোকক ভিডিঅ'টো যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিলোঁ। নামঘৰত গৈ পেলাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, তাকে সকলোকে এতিয়া বিদায় মাগিব বিচাৰিছোঁ। সকলো ভালেই থাকক। এতিয়া আমি নামঘৰৰ পৰা আহিলোঁ, অহা অলপ দেৰিও হ'ল, সেইকাৰণে এতিয়া সকলোৰ পৰা বিদায় মাগিছোঁ। বাই বাই।